নমস্কাৰ মই তপন দাসে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো যে আজি মই আপোনালোকৰ মাজত আলোচনা কৰিবলৈ ওলাইছো যে চেনেল টেকনো কি বস্তু চেনেল টেক্সে আমাক কেনে ধৰণে সহায় কৰে বা কেনে ধৰণে লাভ কৰে আমাক লাভৱান কৰে বা চেনেল টেক্সৰ ফলত আমাৰ কি লাভ হয় আৰু চেনেল টেক্সনো আপোনাৰ মোবাইলত গৈ আপোনাৰ চেনেলত কেনে ধৰণে লগাব এই সম্পূৰ্ণ ডিটেইলছ অতি সহজভাৱে এই ভিডিঅ'টোত প্ৰস্তুত কৰা হৈছে যদি আপোনাৰ এই বিষয়ৰ ওপৰত নলেজ নাই তেতিয়াহলে এই ভিডিঅ'টো একদম শেষলৈকে চাওক যে আমি প্ৰথমতে জানিব লাগিব চেনেল টেক্সনো কি বস্তু বা কি এটা সিস্টেম যে আপুনি আপোনাৰ চেনেলত ভিডিঅ' আপলোড কৰা সময়ত যেনে ধৰণেৰে আপুনি কিছুমান টেক্স দিয়ে আৰু সেই টেক্সবোৰে আপোনাৰ ভিডিঅ'টো সাৰ্চ লিষ্টত অহাৰ সুবিধা কৰি দিয়ে ঠিক তেনে ধৰণেৰে আপোনাৰ চেনেলতো আপুনি টেক্স লগাব পাৰে আৰু সেই টেক্সবোৰে আপোনাৰ চেনেলটো সাৰ্চ লিষ্টত অহাত অতি সহজ কৰি দিয়ে গতিকে যদিহে আপুনি নতুনকৈ ইউটিউব চেনেল ষ্টাৰ্ট কৰিছে আপোনাৰ চেনেলটো যদি সাৰ্চ লিষ্টত অহা নাই তেতিয়াহলে নিশ্চয় আপুনি চেনেলত টেক্স লগাই লওক টেক্স লগাই দিলে আপোনাৰ খুব কম সময়ত সাৰ্চ লিষ্টত আহিব আৰু আপোনাৰ চেনেলটো এটা ভাল ৰেংক পাবলৈ সক্ষম হ'ব আৰু যেনে ধৰণে আমি ভিডিঅ'বোৰত টেক্স দিলে আমাৰ সেই টেক্সৰ ওপৰত যদি কোনোবাই সাৰ্চ কৰে ভিডিঅ'টো সাৰ্চ লিষ্টত আহি যায় আৰু আমাৰ ভিডিঅ'টো ভাইৰেল হৈ যায় ঠিক তেনেধৰণে আপোনাৰ চেনেলটো যদি এটা ভাল ৰেংক পাব লগা হয় তেতিয়াহলে চেনেল টেক্সটো অত্যন্ত প্ৰয়োজনীয় বা অত্যন্ত আৱশ্যক গতিকে এইখিনি কাম আপুনি যদি কৰা নাই কৰি লওক আৰু কেনে ধৰণে কৰিব এই ভিডিঅ'টোত সম্পূৰ্ণ মোবাইলৰ স্ক্ৰিনত গৈ আপোনাক সম্পূৰ্ণ সহজভাৱে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে গতিকে এই ভিডিঅ'টোৰ পৰা আপুনি নিশ্চয় অতি সহজে শিকি ল'ব পাৰিব আৰু আপোনাৰ চেনেলতো আপুনি আপোনাৰ মোবাইলত গৈ অতি সহজেৰে চেনেল টেক্স লগাব পাৰিব গতিকে আহক তেতিয়াহলে কেনেকৈনো চেনেলত টেক্স লগায় চাও আহক আৰু এটা কথা মনত ৰাখিব একদম চেনেল টেক্সত আপোনাৰ চেনেলৰ নামটো একেবাৰে দিব নাপাহৰিব কাৰণ আপোনাৰ চেনেলৰ নামটো দিলেহে আপোনাৰ চেনেলটো সাৰ্চ কৰিলে আহিব গতিকে চেনেল টেক্সত প্ৰথমতে আপোনাৰ নামটো বিভিন্ন প্ৰকাৰে আপুনি সেভ কৰি দিব আৰু এই চেনেল টেক্সবোৰ লেখি কেনে ধৰণে সেভ কৰিব লাগে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাওক আহক ভিডিঅ'টো ষ্টাৰ্ট কৰো যদিহে আপুনি আপোনাৰ মোবাইলত টেক্সট লগাব বিচাৰে তেতিয়াহলে আপোনাৰ মোবাইলৰ স্ক্ৰিনত গৈ আপুনি ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিব ক্ৰম ব্ৰাউজাৰটো ওপেন কৰাৰ পিছত আপুনি দেখা পাব একেবাৰে ওপৰত ৰাইট সাইডে একেবাৰে ওপৰত তিনিটা ডট আৰু তিনিটা ডটত গৈ আপুনি আপোনাৰ মোবাইলটো ডেস্কটপ মোড কৰি ল'ব এটা তলৰ পৰা 3 নম্বৰত দেখা পাব ডেস্কটপ সাইট তাত আপুনি ক্লিক কৰি দিব তাৰ পিছত আপুনি ইয়াত সাৰ্চ কৰিব youtube.com বুলি সাৰ্চ কৰি দিব তাৰ পিছত এনে ধৰণৰে আপোনাৰ ক্ৰম ব্ৰাউজাৰত ইউটিউব এপ্লিকেশনটো খোল খাই যাব তাৰ পিছত আপুনি দুটা আঙুলিৰে এনেকৈ অলপ জুম কৰি ল'ব তাৰ পিছত আপুনি ৰাইট সাইডৰ একেবাৰে ওপৰত আপোনাৰ চেনেলটোৰ লোগো দেখা পাব আৰু লগত আপুনি ক্লিক কৰি দিব সক মৰিয়ালো নেটৰ প্ৰবলেম তাৰ পিছত আপুনি দেখা পাব একেবাৰে 1 নম্বৰত ইয়োৰ চেনেল বুলি ইয়োৰ চেনেলত আপুনি ক্লিক কৰি দিব তাৰ পিছত এনেকুৱা এটা পেজ আহিব আপোনাৰ চেনেল সহকাৰে গোটেইখিনি আহি যাব ইয়াত চেনেলৰ নাম সহকাৰে তাত আপুনি পাব কাস্টমাইজ চেনেলত আপুনি ক্লিক কৰি দিব তাৰ পিছত আহি যাব চাওক তাৰপিছত এনেকুৱা এটা পেজ আহি যাব এই পেজটোত আপুনি একেবাৰে তলত লেফট সাইডত সেটিংছৰ এটা আইকন দেখা পাব আৰু এই সেটিংছৰ আইকনটোত ক্লিক কৰি দিব তাৰ পিছত এনে ধৰণে আপোনাৰ এটা পেজ আহি যাব এই পেজটোত জেনাৰেলত থাকিব আপোনাৰ 2 নম্বৰত চেনেল বুলি আছে চেনেলত ক্লিক কৰি দিব চেনেলত ক্লিক কৰাৰ লগে লগে বেসিক ইনফো বুলি এনেকৈ আপোনাৰ কিছুমান তথ্য আহি যাব আৰু তাত প্ৰথমতে থাকিব কাউন্ট্ৰি অফ ৰেসিডেন্স তাত আপোনাৰ ইন্ডিয়া থাকিব আপুনি যদি নাইও আপুনি ইন্ডিয়া কৰি দিব তাত তাৰ পিছত এনেকৈ আপোনাৰ এইটো কিৱৰ্ডছ বুলি পাব আৰু কিৱৰ্ডছতে আপুনি চেনেলটোৰ টেক্সট লগাব পাৰিব
চাওক মই এটা লিখি দিছোঁ এছামিজ অসমীয়া অসমীয়াইদিও দিব পাৰিব আপুনি টেকনিকেল ইউটিউব মোটিভেশ্যন এডুকেশ্যন এনেকৈ বহুকেইটা মোৰ দিয়া আছে চেনেলটোৰ নাম দিয়া আছে আপুনি চেনেলটোৰ নামো দিব ইয়াত তাৰপিছত আৰু এটা আপোনালোকক দেখুৱাই দিয়াৰ কাৰণে মই লিখি দিছোঁ চাওক আপুনি তাত টাচ কৰি দিব টাচ কৰি দিলে এনেকৈ লিখিব পৰা সুবিধা আহি যাব আপোনাৰ কিবৰ্ডখন আহি যাব গতিকে তাত মই ইয়াত লিখি দিছোঁ এছামিজ টেকনিকেল ভিডিঅ'ছ বা ভিডিঅ' বুলি দিছোঁ এছামিজ টেকনিকেল ভিডিঅ' এছামিজ টেকনিকেল ভিডিঅ' তাৰপিছত আপুনি লেখাৰ পিছত হয়তো আপুনি কমা দিব পাৰে কমা দি আপুনি অন্য জায়গাত টাচ কৰি দিব যিকোনো জায়গাত টাচ কৰি দিব তাৰপিছত টেক্সটটো হৈ গ'ল অন্য জায়গাত টাচ কৰি দিয়াৰ লগে লগে তলত আহি গ'ল এছামিজ টেকনিকেল ভিডিঅ' এনেকৈ আপুনি প্ৰত্যেকটো লেখাৰ পিছত আপুনি কি কৰিব পাৰিব কমা দি তাত আপুনি অন্য জায়গাত টাচ কৰি এনেকৈ টেক্সটবোৰ বনাব পাৰিব তাৰপিছত আপুনি ইয়াত কেনচেল আছে ছেভত গৈ ছেভ অপশ্যনটোত ক্লিক কৰি দিব আৰু আপোনাৰ টেক্সটবোৰ ছেভ হৈ যাব তাৰপিছতহে কোনোবাই যদি অন্য মানুহে আপোনাৰ চেনেলটো সাৰ্চ কৰে তাৰপিছতহে আপোনাৰ সাৰ্চত আহিব নহ'লে এইখিনি কাম নকৰিলে আপোনাৰ চেনেলটো সাৰ্চত নাহিব গতিকে এইখিনি কাম কৰি ল'ব ঠিক আছে এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ যদিহে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে থকা বেল আইকনটো বজাই অল অপশ্যনটো ক্লিক কৰিব যাতে মোৰ নতুন ভিডিঅ' আপলোড হ'লে আপোনালোকৰ তাত নটিফিকেশ্যন গৈ পায় আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু যদিহে এই ভিডিঅ'টোৰ ওপৰত আপোনাৰ কিবা মতামত দিব লগা আছে তেতিয়াহ'লে কমেণ্ট বক্সত গৈ কমেণ্ট কৰি আপোনাৰ মতামত জনাবলৈ নিশ্চয় নাপাহৰিব ধন্যবাদ